গুড মৰ্ণিং দোস্ত। আজি মই যাবলৈ ওলাইছোঁ মেডিকেলত। মোৰ কাৰণ হাতৰ আঙুলিটো মচৰা হৈছে, তাৰে কাৰণে অলপ এক্সৰে কৰিলোঁ চেকআপ। আৰু মেডিকেলত যোৱা ভিডিঅ'টো আপোনালোকক মই দেখাই দিম। আপোনালোকে যদি কিবা বেয়া পায় মোক কমেণ্ট কৰি জনাব, আৰু যদি ভাল লাগে তেন্তে হ'লে লাইক কৰিব। এয়া টিহুৰ মেডিকেলত যাই আছোঁ। এয়া এইটো পদূলি, এই পদূলিতে যাই আছোঁ। যাই পামে আৰু বেছি দূৰ নহয়, আৰু 5 মিনিটৰ ৰাস্তা যাই পামে। এয়া ৰাস্তাটো দেখাই দিছোঁ আপোনালোকক। অলপ শ্বৰ্ট কাটিঙত আহিছোঁ, অলপ মানে ভিডিঅ' কৰিছোঁ। আৰু এতিয়া মেডিকেলত এইবিলাক ভিডিঅ' কৰিম, আপোনালোকে চাব। মেডিকেল আহি পালোঁহি। মেডিকেলত মই ৰিচিপ্ট কাটিলোঁ, এই ৰিচিপ্টখন পালোঁ। ৰিচিপ্টখন বেছি টকা নহয়, 5 টকা। মেডিকেলত ছাৰ কোনটো চেম্বাৰত বহে যাব লাগিব 4 টকালৈকে। আপোনালোকে আশীৰ্বাদ কৰক যেন মই সোনকালতে ভাল হয়। ভিতৰত ভিডিঅ' কৰা এলাউড নাই, নতুনকৈ আছে। এতিয়া মেডিকেলৰ পৰা ওলালোঁ। কালি আৰু আকৌ আহিব লাগিব এক্সৰেৰ কাৰণে, এক্সৰে ৰিপৰ্টখন দিব লাগিব। বহুত টাইম লাইন পাতিব লগা হৈছে, কাৰণ একবেলাই গুচি গ'ল। আৰু কালি আহিম। কালি আহিলে অলপমান এনেই ভিডিঅ'টো দেখাম। ভিতৰত তেনেকৈ ভিডিঅ' এলাউ নাই। মেডিকেলৰ পৰা ওলাই আহি দেখিলোঁ টিহুৰ শিৱ মন্দিৰটো দেখে আপোনালোকক ভাবিলোঁ আপোনালোকক ভিডিঅ'টো দেখাওঁ, সেইকাৰণে ভিডিঅ'টো কৰা হৈছে। এয়া এইটো মন্দিৰ হয়, এখন গেট ওপৰত আছে, ওপৰত ইয়াতে আছে। মন্দিৰ মেডিকেলৰ পৰা আহি আমি টিহু ষ্টেচনলৈ আহিলোঁ। টিহু ষ্টেচনটো আপোনালোকক দেখাই দিছোঁ। এয়া ষ্টেচনৰ এয়া বাহিৰটো, এয়া ভিতৰলৈ যাই আছোঁ। ষ্টেচনটো বঢ়িয়া লাগিছে। ভিতৰত ইয়াতে টিকট কটা হয়, ইয়াতে টিকট কাটিব লাগে। ইয়াতে বেল পৰিছে, ট্ৰেইন আহিব। ইয়াতে এনেকুৱা ষ্টেচন টিহু ষ্টেচনটো। টিহু ষ্টেচনত এয়া দ্বিতীয় আছে, দুটা সৰু সৰু। এই দুটা আপোনালোকক দেখাই দিছোঁ। তাৰে পিছত টিহু ষ্টেচন দেখাই দিছোঁ। এটা টাৱাৰ হয়, এই ট্ৰেইনে কাম কৰি আছে আৰু ইঞ্জিন এটা ৰখি আছে। সেইখিনি বস্তু আপোনালোকক দেখাই দিম। এয়া নিউকৈ বনোৱা হৈছে এই ট্ৰেইনৰ চিৰি। এয়া ট্ৰেইনৰ চিৰিত এয়া JCBটো কাম কৰি আছে। এয়া JCB, এখন JCBয়ে কাম কৰি আছে ইয়াতে। ইয়াতে ইঞ্জিনটো ৰখি আছে, ৰেলৰ ইঞ্জিন। ইয়াত টিহু ষ্টেচন, ইয়াতে লাইনৰ বিভাগ আছে। ষ্টেচনৰ ওপৰত যোৱা ৰাস্তাটো দেখোন, ট্ৰেইন আহিলে কেনেকৈ যাব পাৰে। আৰু এনেদৰে ট্ৰেইন নাহিলে এনেদৰে চিৰি পাৰ হয় মানুহবিলাকে। এইবিলাক ষ্টেচনত ৰ'দো আছে, বহুত ৰ'দ ষ্টেচনত। বঢ়িয়া হৈছে। আমি মেডিকেলত আহি এই ভিডিঅ'টো বনালোঁ। আপোনালোকে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মৰম দিব। এতিয়া আপোনালোকক দেখাম ওপৰেদি যোৱা ৰাস্তাটো। এতিয়া এয়া টিহু, বহুত ধুনীয়া লাগিছে টিহু ষ্টেচনটো ন। এনেকুৱাকৈ ওপৰেদি যাব লাগে, মানুহবিলাক যাই আছে। ময়ো যাওঁ, আহি আপোনালোকক দেখাম কেনেদৰে হেৰি হয়। এয়া টিহু ষ্টেচনৰ চিৰি, এনেকুৱাকৈ উঠিছোঁ মই ভাগাৰে ধৰিকাৰ উঠোঁতে। আৰু এনেকুৱাকৈ ৰাস্তা হয় এইটো, এয়া পদূলি। এয়া এনেকুৱাকৈ এয়া পদূলিটো চোৱা আপোনালোকে। আৰু আপোনালোককতো কৈছোঁৱে, এয়া আপোনালোকক ওপৰৰ পৰা দৃশ্যটো দেখাইছোঁ টিহুৰ ৰেল লাইনৰ। এনেকুৱা হয় ওপৰৰ পৰা, কি ধুনীয়া চিনাৰী। বহুত দিনৰ মূৰত আহিলোঁ, আজি ভাবিলোঁ ভিডিঅ'টোৱে কৰি যাওঁ। আৰু আপোনালোকক টিহু ষ্টেচনটো দেখালোঁ। কেনে পালে কমেণ্টত জনাব। আজিলৈ এইখিনিয়ে ভিডিঅ'টো। বাই বাই, টাটা।